আজি এটা আকৌ নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহি গ'লো। আজি আহিছোঁ মৰিগাঁও জিলাৰ আমকতা পাহাৰত থকা যি মহেশধাম শিৱ বাবাৰ মন্দিৰ তালৈ আহিছোঁ। চ' পাহাৰৰ মাজে মাজে শিলৰ মাজে মাজে আগুৱাই গৈ আছোঁ। বলক আগলৈ আপোনালোকক সকলোবোৰ দেখুৱাব চেষ্টা কৰিম। এয়া মহেশধামৰ ইয়াতে যি এইটো চাওক বহুত ডাঙৰ কুঁৱা আৰু পাহাৰৰ ইমান উচ্চতাত থাকিও এই কুঁৱাটোৰ পানী প্ৰায় ওপৰৰ পৰা 10 মিটাৰমান ওপৰতে আছে। জয় শিৱজী। বৰ্তমান আহি পাইছোঁ মহেশধাম শিৱ বাবাৰ যি ধাম পাহাৰৰ ওপৰত বহু ওপৰত। আৰু আপোনালোকে চাওক এয়া শিল, বহুত ডাঙৰ ডাঙৰ শিল আৰু এয়া শিলৰ মাজত তেওঁৰ ধাম। মহেশধামৰ যি মহেশধাম আৰু ইয়াৰ গুহাৰ ভিতৰতে গণেশ মন্দিৰ এতিয়া আমি গৈ আছোঁ ইয়াৰ ওচৰতে কৈলাশ ধামলৈ। এতিয়া আমি আকৌ গুহাৰ মাজেৰে আগুৱাই যাম। চাওক কৈলাশৰ ওপৰলৈ ইয়াতে গোটেই গুহা, দুয়োফালে সকলোফালে শিল আৰু তাৰ মাজে মাজে আগলৈ আগুৱাই গৈ আছোঁ আমি। চাওক বহুত ওপৰত আছোঁ বৰ্তমান ইয়াৰ ওপৰত। চাওক পাহাৰৰ পুৰা ওপৰত আছোঁ বৰ্তমান, শিলৰ ওপৰত। আৰু ইয়াৰ পৰা ইয়াৰে বহুত দূৰ দূৰণিলৈ দেখা পোৱা যায়। কৈলাশ ধামৰ ওপৰৰ পৰা এয়া চাই লওক 360 ভিউ। नवीनमेघमण्डली निरुद्धदुर्गस्फुरद्भूनिशीतिनी तमप्रबन्धबद्धकन्दर निलिम्बनिर्झरीधरस्तनोतु कृत्तिसिन्धुरकलानिधानबन्धु
पुरश्रियं जगद्गुरन्दर प्रफुल्लनीलपङ्कज प्रपञ्चकारिमप्रभावलं विकण्टकं दलि रुचिप्रबद्धकन्दरं स्मरच्चिदं पुरच्चिदं भवच्चिदं मखच्चिदं गजच्चिदान्त হেস্থামৰ তেওঁ পুৰোহিত হয় ইয়াৰে যি ইতিবৃত্তি তেওঁ গোটেইখিনি বিৱৰি ক'ব হয় কওকচোন নমস্কাৰ এয়া শিৱ মন্দিৰটো শিৱ মন্দিৰ নহয় মহেশ ধাম এইটো ঐতিহাসিক তাৰপৰা আহি আমাক ককা দেউতাহঁতৰ দিনৰ পৰা মানে 1962 চনৰ পৰা বস্তুটো আমাৰ প্ৰচলিত কৰি আহি এতিয়া 2020 চন পাইছে আহি তাতে আমি যেতিয়াৰ পৰা পাৰিছোঁ তেতিয়াৰ পৰাই আহি ইয়াৰ কাম কাজখিনি কৰি এতিয়া আমি বৰ্তমান শিৱৰাত্ৰি আৰু লগতে গণেশ পূজা আৰু বিষ্ণু মন্দিৰ আছে আগত ইফালে বিষ্ণু মন্দিৰৰ প্ৰতিষ্ঠা দিৱস এনেই 3টা উৎসৱ আমি পাতি আৰু লগতে সিপাৰে আকৌ জগন্নাথ মন্দিৰ আছে জগন্নাথ মন্দিৰো আমি মানে এইটো আহাৰ মাহ ৰথমেলা হয় তাত ভক্তপ্ৰাণ ৰাইজবিলাকে আহি আমাক অকণমান সা সুবিধাটো দিয়ে এনেকৈ কৰি চলি আমি এতিয়া ইমানখিনি পাইছোঁ আহি আৰু ইমানতে সমাপ্ত কৰিলোঁ আজি য'ত গৈছিলোঁ আমকটাৰ যি মহেশ ধাম আগতেও গৈছিলোঁ এদিন সেইকাৰণে আজিৰ যোনকেইটা ক্লিপ তাতে এবাৰ কলা চাৰ্ট এবাৰ বগা চাৰ্ট এনেকুৱা হৈছে একচুৱেলি যিকেইটা মানে প্ৰথম দিনা গৈছিলোঁ তাৰে কেইটামান ক্লিপ এডিটিং কৰোঁতে অলপ প্ৰব্লেম হ'ল তাৰ বাবে আকৌ এদিন যাব লগা হ'ল তালৈ গ'লোঁ এইবাৰ বগা চাৰ্ট পিন্ধিব পালোঁ মানে তাৰ বাবে এনেকুৱা হ'ল আধা কলা হ'ল আধা বগা চাৰ্ট এনেকুৱা হ'ল আজি হওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই मोहनं हि देहि नाम सुशङ्करस्य चिन्मयि मोहनं हि देहि नाम सुशङ्करस्य